নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই খুবেই বেছি ভাল পাব। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তেতিয়াহ'লে আহক বন্ধু বান্ধৱীসকল, আমি ভিডিঅ'টো উপভোগ কৰোঁ। এনেদৰে আমি চাৰিওজন বন্ধুৱে মজাহাকে আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু দেখিছেনে কি সুন্দৰ এটা সেউজীয়া পৰিৱেশ। আৰু এনে সুন্দৰ সেউজীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ এটা ভয়ানক গুহা চাবৰ কাৰণে। ফাইনেলি আমি আহি পালোঁ চিজু কেভ, অৰ্থাৎ চাউথ গাৰো হিলছত অৱস্থিত এই চিজু কেভ, অৰ্থাৎ মেঘালয় চাউথ গাৰো হিলছত এই চিজু কেভটো আছে। সঁচাকৈ চিজু কেভটো চাবৰ কাৰণে বহু দিনৰ আগৰে পৰা আমাৰ প্লেন আছিলে, কিন্তু আহিব পৰা নাছিলোঁ। আৰু যিহেতু আজি গোটেইকেইজন বন্ধুৱে আহিম বুলি ক'লে, সেয়েহে ভাবিলোঁ চিজু কেভটো চাই যাওঁ। গতিকে এনেকুৱা ধৰণৰ সুবিধাবোৰ পালে আৰু কিয় এৰো, হয়নে নহয়? গতিকে অকলেতো অহাটো পচিবল নহয়। গতিকে লগৰ বন্ধুকেইজনে যিহেতু আহিম বুলি ক'লে, সেয়েহে ভাবিলোঁ দেৰি নকৰোঁ আৰু সেইকাৰণে চাবৰ কাৰণে গুচি আহিলোঁ। এয়া আপোনালোকক দেখুৱাইছে তাৰ ভিতৰৰ অংশ। আৰু লগৰ বন্ধুকেইজনে ফটো উঠাত ব্যস্ত হৈ আছে। আচলতে এনেকুৱা ধৰণৰ কিছুমান ভাল লগা ঠাইলৈকে যদি অহা যায়, যদি ফটোকেইখনত উঠা নাযায়, তেতিয়াহ'লে প্লেনটো আধৰুৱা যেন অনুভৱ হয়। সেয়েহে তেওঁলোকে ফটো উঠাত ব্যস্ত হৈ আছে আৰু মই আপোনালোকক ভিতৰৰ অংশটো দেখুৱাবৰ কাৰণে কিছু চেষ্টা কৰি আছোঁ। এনেদৰে চিজু কেভৰ ভিতৰৰ অংশটো দেখিবলৈ পোৱা যায়। গতিকে ইমান ভিতৰলৈকে সোমোৱাটো পচিবল নহয়। গতিকে যিমানখিনি পাৰোঁ ময়ো চাইছোঁ, লগতে আপোনালোককো দেখুৱাবৰ কাৰণে কিছু চেষ্টা কৰিছোঁ। আৰু এনেদৰে চিজু কেভৰ ভিতৰৰ অংশটো দেখিবলৈ পোৱা যায়। আৰু এইটো যে দেখা পাইছে, এই ধৰণে গৈ থাকিলে তাৰ ভিতৰৰ অংশলৈকে গৈ থাকিব পাৰি। আৰু মই ভাবিলোঁ অলপমান যাই কিনে তাৰ ভিতৰৰ অংশটো কিছু আপোনালোকক দেখুৱাম। চিজু কেভ চাই অহাৰ পিছত তাৰ ওচৰতে থকা ৰক ফৰ্মেশ্যন আমি চাবলৈ গ'লোঁ আৰু আপোনালোককো ভাবিলোঁ ৰক ফৰ্মেশ্যনৰ কিছু পৰিৱেশ বা তাৰ পৰিৱেশটো আপোনালোককো দেখুৱাওঁ। ৰক ফৰ্মেশ্যন চাই অহাৰ পিছত আমি ৱাৰী চৰাই চাবলৈ গ'লোঁ আৰু ৱাৰী চৰাই চাবলৈ যাওঁতে এনেধৰণৰ ফলৰ গছ দেখা পালোঁ। কি ফল হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। এনেদৰে আমি ৱাৰী চৰাই চাবৰ কাৰণে বাইক ঠেলি গৈ আছিলোঁ, কিয়নো ৰাস্তাটো বহুত বেছি বেয়া আছিলে, যাৰ কাৰণে বাইক চলাব পৰা নাছিলে। আৰু বৰষুণ পৰি আছিলে, সেইকাৰণে বাইক চলাব পৰা নাছিলে। আৰু দুখ লগা কথা এইটোৱে যে আমি তাৰ পৰা আধাতে গুচি আহিব লগা হ'ল। আৰু এনেদৰে উভতি আহোঁতে দেখা পালোঁ যে খুব সুন্দৰ এখন নদী বৈ গৈ আছে। আৰু ভাবিলোঁ ইয়াতে কিছু সময় ৰওঁ আৰু ৰৈ কিনে ইয়াৰ যিটো সুন্দৰ এটা পৰিৱেশ, সেই পৰিৱেশটো আমি উপভোগ কৰোঁ আৰু লগতে আপোনালোককো দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ। দেখা পাইছে যে ইমান ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে কেৱল মাত্ৰ সেউজীয়া এটা পৰিৱেশ। আৰু এনেকুৱা ধৰণৰ পৰিৱেশত যদি কিছু সময় আমি নিজকে ব্যস্ত কৰি ৰাখিব পাৰোঁ, সঁচাকৈ আমাৰ মনটো বহুত বেছি ভাল লাগে। গতিকে আপোনালোকেও আহক, এনেকুৱা ধৰণৰ ঠাইবোৰ উপভোগ কৰক।